guys, Assalamualaikum, Namaskar, Sat Shri Akal, it's me Mipta, welcome back to my YouTube channel. আৰু যেহেতু আপোনালোকে দেখিলে আমি ট্ৰেইনৰ পৰা নামিলো তাৰ পিছত আৰু একো ব্লগ দিয়া হোৱা নাছিলে কাৰণ বহুত ৰাছ হৈ আছিল অলৰেডি আমি 48 আৱাৰ্ছ আমি ট্ৰেইনত জাৰ্নি কৰিছো তাৰ পিছত আকৌ 9 আৱাৰ্ছ আমাৰ লাগিছে আমি যেহেতু ভাবিছিলো 4 আৱাৰ্ছ কিন্তু তেনেকা নহল আমাৰ 9 আৱাৰ্ছ মান লাগি গল আমি লাইক উলাইছিলো যদি আমি তাৰ পৰা 2:30 আমি ৰাতি আহি পাই গল সো মই একো ব্লগ ৰেকৰ্ড কৰিব নোৱাৰিলো আৰু আজি ব্লগৰ ইন্ট্ৰোটো মই এতিয়া লাইক ৰেকৰ্ড কৰি লৈছো সো আপোনালোকে ব্লগটো চাই যাব ইয়াতে থাকিব গোটেইখিনি আমি ক'ত থাকো কি কৰো ক'ত যাও গোটেইখিনি ইয়াতে থাকিব সো আশা কৰিছো সকলোৱে ভাল পাব ব্লগটো চাব সো লেটস গো গাইজ যেহেতু আমি থাকিম শ্ৰীনগৰত তো এতিয়া গৈ আছোঁ তালৈ আৰু এতিয়া পাইছোঁ আমি জম্মু আৰু এয়া চাব পাৰে জম্মু এখন ধাবাত আমি মহলটো কেনেকৈ বনাই থৈছোঁ গাইজ এতিয়া আমি আহিছোঁ ভাত খাবলৈ আমি এতিয়ালৈকে ট্ৰেভেল শেষে হোৱা নাই আমি ঘৰ গৈ পোৱাই নাই চ' এতিয়া আমি ভাত খাই লৈছোঁ কাৰণ আমাৰ ভোক লাগিছে বহুত বেছি ন আনি ভোক লাগিছে ন সেইটো কাৰণে আমি চবেই বহি লৈছোঁ ৰেষ্টুৰেণ্টত ভাত খাবলৈ খাবিনে গুৱাহাটী ঠাণ্ডা কেনেকুৱা ঠাণ্ডা নাই ঠাণ্ডা কেনেকুৱা বাৰু বহুত ঠাণ্ডা বহুত বেছি বহুত ঠাণ্ডা আছে আমাৰ চাউল আহি গ'ল এতিয়া আমি ইয়াৰ লগত দিছোঁ চিকেন চ' চিকেনটো অহা নাই বাৰু আহিব খাবলৈ বহিছ খাবি আৰু গাইজ বহুত ঠাণ্ডা লাগিছে ইয়াত পানী মানে লাইক বৰফৰ নিচিনা হৈ থাকে আমাৰ তাত যেনেকৈ ফ্ৰিজৰ পানী ইয়াত নৰ্মেল পানী তেনেকুৱা ইয়াত সেইটো কাৰণে চব গৰম পানী কৰি থয় আৰু চবতে হিটাৰ থাকে এইবোৰ চব হিটাৰ আছে এইবোৰ যোনবোৰ দেখিছে গাইজ এইবোৰ চব হিটাৰ খানাবোৰ বহুত টেষ্টি হয় ইয়াৰ চিম্পলত থাকে কিন্তু বহুত বেছি টেষ্টি হয় হয়নে হয়নে গাইজ আমি ৰুম আহি পাই গ'লোঁ এয়া আমাৰ ট্ৰলিবোৰ নমাই আছে ইয়াতে আৰু গাইজ মোৰ বহুত বেছি ভাগৰ লাগিছে এতিয়া আৰু মই একো নেদেখাওঁ কালি মৰ্ণিং উঠি মই দেখুৱাম চব যি কৰোঁ এতিয়া আমি যাওঁ ৰুমত বিকজ আমাৰ বহুত টোপনি লাগিছে Thank you. Now I feel sleepy. चलो सोने के लिए Wow, so awesome. हमें ऊपर टंगे ट्रिपल वाला कहाँ पे सर ट्रिपल ऊपर 205 अच्छा ट्रॉली किटा या तলত था আমি কিটা উপর লৈছো পিছে মিলাই ললে হল ন कहाँ पे रूम कौन सा है उधर दो Wow, so awesome. বৰ ধুনীয়াকৈ ৰাখিছে দেই বেডটো এইটো এটা ৰুম and then this one এইটোতো আমাৰ গোটেই ৰাস্তা গাইজ লাহ আন্দাজ হোৱা নাখাইনি কোনটো পঢ়ি আহিছোঁ গাইজ ৰাস্তা ইয়াতে বহুত বেছি ঠেক হয় চ' বহুত বেছি ভয় লাগে বাৰু প্ৰথমতে সেইটো কাৰণে আমি গোটেই ৰাস্তাত পঢ়ি আহিছোঁ এতিয়া ৰুমবোৰ কেনেকৈ ল'ম চাই লওঁ ওপৰতো আছে আমাৰ তলতো আছে চ' ওপৰত কেইটা চাই আহোঁ মই অপেন কৰিছে ওপৰৰ কেইটা बहुत ठंड है इधर बहुत ठंड है माही बहुत ठंड है इधर एंड दिस वन दिस
It's look good. So yeah guys, ৰুমবোৰ দেখুৱালোঁ এতিয়া লাহে লাহে খোৱাৰ ব্যৱস্থা কৰিম আৰু Good morning from Srinagar. Oh guys, I'm literally freezing. Oh my god. There guys, we're going to go. Yeah, baby. Good morning. Good morning, what? Actually, তোমালোকে চাহ খাইও দাদা আমাৰ কোনো উঠাই নাই কোৱা কিয় মাতি আছিলা উঠিলো Good morning. Guys, ৰুমৰ পৰা বাহিৰত ওলাব নোৱাৰি বহুত ঠাণ্ডা জানি বাবা কেনেকুৱা ঠাণ্ডা অলপ বেছিকে কৰে কিন্তু সঁচাকে গাইজ বহুত ঠাণ্ডা আছে আমি ঠাণ্ডা লাগিছে নে নাই ৰঙা হৈ গ'ল দেখিছে নহয় এইটো হৈছে আমাৰ হোটেলৰ পৰা ভিউটো ৰ'বা ভালকে দেখুৱাইছো is the view आदत है ना हमको तो बहुत लग रहा है ऐसे लग रहा है एसी में डाल दिया हमको now I'm going to do my breakfast so huh This bhaiya is literally good. মই ইয়াতে লৈ লৈছোঁ পুৰি আৰু চব্জি পঢ়ে মই নাখাওঁ ইভা মোৰ কাৰণে হেৰি গাখীৰ আৰু এইটো কেলগছটো ওলোৱাচোন হা ওলোৱা এয়া গাইজ মোৰ ব্ৰেকফাষ্ট লৈ লৈছোঁ ইয়াতে পুৰি লৈছোঁ চব্জি আৰু কেলগছ আৰু গাখীৰ লৈছোঁ আৰু এটা এগ লৈছোঁ আৰু এয়া চব তৈয়াৰী চলি আছে হাই গাইজ এয়া চাব পাৰে আমি পুৰা ৰেডি হৈ গ'লোঁ এয়া গাইজ এতিয়া আমি ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু ইয়াতে ড্ৰোনটো যিহেতু লোৱা হৈছে আমাৰ চ' চেকিং চলি আছে ড্ৰোনৰ ডাইৰেক্ট উৰাইটো দিব নোৱাৰি এয়া আমাৰ জাহিমা পুৰা ৰেডি এই আমি চাওক গাইজ চিৰি উৰা ৰেডি একদম হাৰিমাটি তোমাৰ ছানগ্লাছ ক'ত আছে এইটো অঁ তুমি কি য'তে ত'তে যোৱা কলটো লৈ লোৱা যে কি হ'ব দে বুজি নাপা খোৱাটো আগতে যি হওক গাইজ ঘৰৰ পৰা ওলাই ঘৰৰ পৰা মানে আমাৰ ৰুমৰ পৰা ৰুমটো বেছি দূৰ নহয় এইখিনিৰ মানত আছে অলপে দূৰ আছে বেছি দূৰ নহয় খোজকাঢ়িও আহিব পাৰি ফাৰ্ষ্ট টাইম এতিয়া আহিলোঁ ই ক্লাছত চ' বলকচোন চাওঁ নিজৰ ৰেষ্টুৰেণ্টখন ই ক্লাছৰ ইণ্টেৰিয়ৰ ডিজাইন এয়া আমাৰ অসমৰ পৰিচয় দেই ইয়াতে কাশ্মীৰত কিবা কাম চলি আছে নেকি
ऑसम। यहाँ पर मेरी फेवरेट थिंग भी है, मिरर। हाय, আহি গ'ল আমাৰ চাহ আৰু স্নেক্স। গাইজ ৰেষ্টুৰেণ্টতে আমি ব্ৰেকফাষ্ট কৰিলোঁ আৰু তাৰপিছতে আমি ওলাইছোঁ পেহেলগাম যাবলৈ। কিন্তু আনফৰ্চুনেটলি আমাৰ সেইখন গাড়ীৰ পৰা দেখা পালে যে আমাৰ গাড়ী মবিল পৰি আছে। চ' আমি ৰিস্ক নল'লোঁ আৰু লগে লগে আমি গেৰেজত নমাই দিলোঁ। কিন্তু গেৰেজত নমোৱাৰ পিছত এজনী আণ্টিৰ ঘৰত আমি বাথৰুম কৰিবলৈ সোমাইছিলোঁ। তাৰ পিছৰ অৱস্থাখিনি আপোনালোকে চাব পাৰে আগত। এতিয়া গাইজ আমি আহিছোঁ, আমাৰ মানে গাড়ীখনত কিবা মবিল চেঞ্জ কৰি আছে, কিবা কৰি আছে। তো আমি আহিছোঁ এজন আণ্টৰ ঘৰত। আমাৰ ৱাশ্বৰুম লাগিছে যিহেতু, তো ইয়াৰে দাদা এজনে সুধি দিছে যে ইয়াতে ৱাশ্বৰুম আমি ইউজ কৰিব পাৰিম নেকি। চ' থেংকফুলি আণ্টিজনীয়ে কৈছে যে অ'কে পাৰিব আৰু আমাক লৈ গৈ আছে। চ' তেওঁৰ গাৰ্ডেনতে আমি ফাৰ্ষ্ট টাইম, সঁচাকৈ লাজৰ কথা নহয় একো, আমি জীৱনৰ ফাৰ্ষ্ট টাইম এনেকুৱা স্ন' দেখিছোঁ। কিন্তু বহুত জোৰছে ৱাশ্বৰুম লাগিছে। তো ৱাশ্বৰুমৰ পৰা আহি পেলাই আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। এক্সাইটমেণ্ট লেভেল হাই হৈ আছে যিহেতু দেখিব পাৰিছে। शुक्रिया आंटी। इसका नेम क्या है? कांगड़ी लाइफ और फर्स्ट टाइम এই কাংৰিও দেখা পাইছো দেই। আন্টি এই তেওঁলোকে কাংৰিটো এনেকে তলত এনেকে লৈ কাপোৰৰ তলত, আৰু এইটো কাংৰি এইটোৰ পৰা ধোৱা ওলাই, লাইক ইয়াৰ পৰা গৰম। ইয়াতে বহুত যিহেতু ঠাণ্ডা হয়, তো তেওঁলোকে এইটো নহ'লে থাকিব নোৱাৰে। লাইক মানে बोला आप लोग इम्पोर्टेंट है ये, आप लोगों का। हाँ, बहुत जरूरी है कश्मीर में, आप लोगों के साथ रहता है बोलो। आसाम में जाना कभी? कहाँ? आसाम में? हम घुमाएंगे फिर आपको आसाम में। नानी है हम लोगों का नानी। ओ अंकल तीनों बहनें हैं आप? कजन हाँ। मेरे माँ सबसे बड़ा, फिर उसका माँ, फिर उसका माँ। और मेरा जो किस क्लास में पढ़ते हो? 11 फर्स्ट ईयर। हाँ, वो 11 में, वो 9 में, और मैं डिग्री कर रही हूँ। कौन सी डिग्री? सोशियोलॉजी में कर रही हूँ। गाइस देखो आंटी ने क्या दे दिया हम लोगों को, कांगरी। আৰু এয়া পুৰা বৰফবোৰ চাওক। আহি আছোঁ কাংৰিটো গাড়ীৰ পৰা দেখুৱাই আনো চবকে। এনেকে ধৰি দিম তোমালোকে কোৱাচোন। মই গ্লাভছ আনিলোঁ, কি ঠাণ্ডা হৈ আছে। হাত ধৰিছে। বিষাব দে, অলপ পিছত বিষাব। হাত বিষাই কিন্তু বহুত বিষাই। বিষাব কিন্তু হে, অলপ শুনি লোৱা। ইয়াতে অক্সিজেন কম নেকি? হাতত ধৰি পিনি লওঁ। সেইফালে গুবা, এইফালে। আৰু গাইজ আজিৰ দিনটো এনেকৈ আণ্টিৰ ঘৰত অলপমান বৰফেৰে খেলি আমি ঘৰলৈ উভতি যাব লগা হ'ল, কাৰণ গাড়ীখনৰ প্ৰব্লেম হোৱাৰ বাবে। আৰু এতিয়া আমি লাঞ্চ কৰি সন্ধিয়া ওলাই আহিছোঁ ডাল লেকৰ ফালে, ইয়াতে ছানছেট চাবলৈ। এইটো হৈছে হ'ল নছৰাত গাৰ্ডেন, এইটো, আৰু এইটো হৈছে হ'ল ডাল লেক। ক'ত গ'ল? এইটো হৈছে হ'ল ভিউ। এতিয়া আমি ফুৰি চাকি আহিলোঁ। এতিয়া আহি আকৌ আমাৰ ৰেষ্টুৰেণ্টত এতিয়া এয়া ম'ম' পাৰ্টি চলি আছে আমাৰ। এয়া ম'ম'টো কেনেকুৱা হৈছে? ইমান ৰুমত ৰেষ্ট চেষ্ট লৈ আকৌ আহি গ'লোঁ ক্লাছত। এতিয়া ডিনাৰ কৰিব আহি গ'লোঁ। আৰু এয়া মেহফিলটো ইয়াতে জমি আছে। এইটো আৰু আহিয়ে দৌৰি আহিছোঁ যে ভাগৰ লাগি গৈছে। ইয়াৰ পানী লৈ লৈছোঁ। ইয়াত ঠাণ্ডা পানী খাব নোৱাৰি, সেইটো কাৰণে ভিতৰৰ পৰা গৈ গৰম পানী আনিছোঁ। আৰু এয়া হাত লাগিব যে সেইটো কোৱা। ভাত চলি আছে। এয়া বনাইছে চিকেন, দালি, ভাত। এয়া মামাই বাঢ়ি আছে পুৰা। সঞ্জু মামা, তোমাৰ ফ্ৰকটো ভাল লাগিছে। অঁ নাই, কি হয় কৈ দিয়া। এইটো ফেৰাম হয়, এইটো কাশ্মীৰৰ কি হয়? এইটো কাশ্মীৰৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয়। এইটোৰ ভিতৰত কি সোমাই লয়? এইটোৰ ভিতৰত এনেকে কাংৰিটো এনেকে সোমাই লয়। সঞ্জু মামাৰ ভিতৰত সোমাই আছে অলৰেডি কাংৰি। कद्दू है बोले। आपको भी इसको छेड़े मत, टूट जाएगा।
চ' গাইজ এতিয়া আমি ভাত পানী খাওঁ ডিনাৰ কৰোঁ আজিলৈ মেবি ইমানখিনিয়ে আজিলৈ ব্লগটো ইয়াতে সামৰিম চাগে চ' আপোনালোকে যদি ব্লগটো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বাকী কাশ্মীৰত তেনেকুৱা আমাৰ ফুৰিব যোৱা হোৱা নাই চাইট চিনবোৰ চাবলৈ আজি অলপমান গৈছিলোঁ ডাল লেকৰ ফালে বাকী ইমান ভালকৈ চাবলৈ যোৱা হোৱা নাই কালিৰ পৰা চিয়'ৰ যোৱা হ'ব আৰু আপোনালোকক কালিৰ পৰা ব্লগ দিয়া হ'ব আজি এনেকৈ ফেমিলি ব্লগ দিয়া হ'ল চ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আজিলৈ ইমানখিনিয়ে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' বাই বাই গুড নাইট এভৰিৱান